নমস্কাৰ বন্ধু বান্ধৱীসকল, মোৰ নাম প্ৰাঞ্জল কুমাৰ শৰ্মা। মোৰ ইউটিউব চেনেল হেল্প অলৱেজ ফেল' পুনৰবাৰ স্বাগতম। বন্ধু বান্ধৱীসকল, আমি আপোনালোকক বহুত ভিডিঅ' দেখাইছিলোঁ আৰু তাৰে ভিতৰত কেইটামান ভিডিঅ' আছিল যে ভোট জলকীয়াৰ খেতিৰ ওপৰত। আমি আপোনালোকক জনাওঁ যে ভোট জলকীয়াৰ খেতিটো মই কৈছিলোঁ আপোনালোক জৈৱিকভাৱে কৰাৰ ক্ষেত্ৰত বা ভাৰ্মি কম্প'জ ইউজ কৰাৰ ক্ষেত্ৰত। কিন্তু আমি তাৰপিছত যেতিয়া আমি পেষ্টিচাইড ব্যৱহাৰ কৰিব লগা হয়, পেষ্টিচাইড ব্যৱহাৰ কৰাৰ ক্ষেত্ৰত আমি ৰাসায়নিকত যাওঁ। কিন্তু আমি ঘৰতে কিছুমান পেষ্টিচাইড বনাব পাৰোঁ, যিটো গৌমূত্ৰৰ পৰা বনাব পাৰোঁ। আজি আপোনালোকক দেখুৱাম কেনেকৈ আমি পেষ্টিচাইড ঘৰতে বনাব পাৰোঁ আৰু এইটো আমি মহানিম পাত, গৌমূত্ৰ আৰু আদা নহৰু আমি মিক্স কৰি কেনেকৈ এইটো পেষ্টিচাইড বনাব পাৰে আৰু কেনেকৈ এইটো আমাক কামত দিয়ে, সেইটো আজি ভিডিঅ'টো আপোনালোকক দেখুৱাম। আহকচোন চাওঁ ভিডিঅ'টোত কেনেকৈ আমি এই বস্তুটো বনাম আৰু চাই থাকক। বন্ধু বান্ধৱীসকল, আপোনালোকক কৈছিলোঁ যে যিটো আমি গৌমূত্ৰৰ পৰা বা গৰুৰ পেচাবৰ পৰা আমি মেডিচিনটো বনাম, তাৰ কাৰণে আমাৰ চবতকৈ দৰকাৰী হৈছে আমি গৰুৰ পেচাব। এই গৰুৰ পেচাবটো আমি ধৰি ৰাখিব লাগিব, যিকোনো গৰুৰে আমি পেচাবটো আমি ৰাখিব লাগিব আৰু এইটো লোকেল ব্ৰিড হ'লে বেছি ভাল। আৰু তাৰোপৰি আমাক লাগিব তাৰে লগত নিমপাত। আমাৰ নিমপাতটো আমি বটি ল'ম। আমাৰ মহানিম পাত যি আছে সেইটো আমি মিক্সিত বা হেৰিত আমি পেষ্ট কৰি ল'ব লাগিব। তাৰ লগত লাগিব আমাৰ নহৰু আৰু আদা। এতিয়া পৰিমাণটো মই আপোনালোকক কৈ দিওঁ, যদি আমি আৰু তাৰে লগতে আমাক লাগিব এটি পাত্ৰ য'ত আমি এইটো বস্তু বনাম, আৰু ইয়াৰ উপৰি এডাল মাৰি বা আমাক এডাল লাগিব, দাণ্ডা এডাল লাগিব, যিটোৰে আমি বস্তুটো ঘূৰাব লাগিব। এতিয়া আমাক আপোনালোকক কৈ দিওঁ, যদি আমাৰ 1 লিটাৰ গৰু পেচাব হয়, তেতিয়াহ'লে আমাক তাত লাগিব আধা কেজি মহানিমৰ পাত আৰু আদা নহৰু লাগিব 250 গ্ৰাম। যদি 1 লিটাৰ গৰু পেচাব হয়, তাৰে লগত আমাক আধা কেজি মহানিমৰ পাত আৰু আদা নহৰু মিক্স কৰি সেইটো লাগিব আমাক 250 গ্ৰাম। এতিয়া আমি আপোনালোকক প্ৰেক্টিকেলি দেখুৱাবৰ কাৰণে কিছু বস্তু আমাৰ কম বেছি হ'ব পাৰে, কোনো কথা নাই। যদি আমি কৰোঁতেও আমাৰ এইটো বস্তু কম বেছি হয়, কোনো কথা নাই। এতিয়া আমি কেনেকৈ বনাওঁ চাওক। এতিয়া আমি দেখাই দিছোঁ আপোনাক গৰু পেচাবটো। আমি ইয়াত প্ৰায় 1 লিটাৰমান আমাৰ গৰু পেচাব আছে। আমি এটা বাল্টিত আমি এইখিনি গোটেইখিনি বস্তু খুলি ল'লোঁ। তুমি পজ কৰাচোন, দেখি দিবা। ইয়াৰ লগত আমি নিমপাত আছে, নিমপাতখিনিও আমি ইয়াত দি ল'ম। এইখিনি ঠাইত আমি নিমপাতখিনি দি ল'লোঁ। তাৰ লগত লাগিব আমাক আদা নহৰু। সেইটো আমি মিক্স কৰি এটা অনুপাতত আমি লৈ ল'লোঁ। আমি এইখিনি বস্তু মিক্স কৰি লৈ ল'লোঁ। এতিয়া এই বস্তুখিনি আমি ঘুটি ল'ব লাগিব কিছু সময়, যাতে সম্পূৰ্ণৰূপে এইটো মিক্স খায়। গৰু পেচাবটো, নিমপাত আৰু আদা নহৰুটো আমাৰ মিক্স খায়। এনেকৈ 10 মিনিট 5 মিনিট সময় আমি এইটো বস্তু মিক্স কৰিম। এতিয়া চাওক, এইখিনি বস্তু আমাৰ মিক্স, এই বস্তুখিনি আমি মিক্স কৰি ল'লোঁ আৰু এইখিনি বস্তু আমি প্ৰায় এসপ্তাহ ৰাখি থৈ দিম আৰু এসপ্তাহৰ পিছতহে আমাৰ ইয়াত মেডিচিনটো আমাৰ তৈয়াৰ হৈ উঠিব। আৰু তাৰে আমি কাৰণে কি কৰিম, আমি এই বস্তুখিনি যে এনেকৈ থৈ দিলোঁ, ইয়াৰ ওপৰত আমি ঢাকনি দি বা কাপোৰ এখন বান্ধি পেলাই আমি থৈ দিব লাগিব। আৰু যেতিয়া আমাৰ মাজে মাজে দিনটোত, প্ৰতিদিনে আমি দিনটোত প্ৰায় 3-4 বাৰমান এনেকৈ আমি দিব লাগিব। 2-3 ঘণ্টাৰ মূৰে মূৰে এনেকৈ আমি যদি ঘুটি দিওঁ, তেতিয়াহ'লে বস্তুটো কি হ'ব, তল ওপৰ হ'ব, অৰ্থাৎ মিশ্ৰণটো ঠিক হৈ থাকিব। আৰু ইটোৱে সিটোৰ লগত যেতিয়া মিক্স হ'ব, অৰ্থাৎ ইয়াত কি কি আছে, আমাৰ গৰু পেচাব আছে, মহানিম পাত আছে আৰু আদা নহৰু আছে। এইটোৱে কি কামত আহিব? এতিয়া বহুতৰ হয়তো প্ৰশ্ন আহিছে যে আমাৰ এইটো বস্তু কেনেকুৱা, আমি কি কামত আহিব? এতিয়া গৰু পেচাবটো আমি জানো এইটো এটা মানে এচিড টাইপ বস্তু, আৰু তাৰ লগত যেতিয়া নিমপাতটো থাকিব, নিমপাতত তিতা থাকে আৰু আদা নহৰুত জ্বলা থাকে আৰু গোন্ধ এটা থাকে। এতিয়া এইটো বস্তু যেতিয়া আমি কিন্তু ডাইৰেক্ট কেতিয়াও নামাৰিব। এইটো যদি আমাৰ 1 লিটাৰ হয়, বন্ধু বান্ধৱীসকল, এইখিনি কথাত আপোনালোকে একদম নজৰ দিব আৰু ভালকৈ শুনিব যে এইখিনি যদি গৰুৰ পেচাবৰ যিখিনি ৰস আমি তৈয়াৰ কৰিলোঁ, এই ৰসটো চেকাৰ পিছত যদি 1 লিটাৰ হয়, ইয়াৰ লগত আমি 10 লিটাৰ পানী মিক্স দিব লাগিব। আৰু 10 লিটাৰ পানী মিক্স দিয়াৰ পিছতে আমি খেতিপথাৰত বা বিভিন্ন শস্যত স্প্ৰে কৰিব পাৰোঁ। আৰু এইটো স্প্ৰে কৰাৰ বিনিময়ত আমাৰ কি লাভৱান হ'ব যে যেতিয়া আমি পাতৰ তলত বা ফুলত আমি স্প্ৰে কৰিম, ইয়াত যদি কিছুমান পোক পৰুৱা আহি তাক অনিষ্ট কৰি আছে, তেতিয়াহ'লে গৰুৰ পেচাবৰ গন্ধত সেইটো বস্তু নাহে, 1 নম্বৰ কথা।
2 নম্বৰ কথা হৈছে আদা নহৰু জ্বলা থাকিব আৰু নিম পাতৰ তিতা থাকিব এইকেইটা বস্তু কি হ'ব গছডালক ভাৰী হোৱাটো সুবিধা কৰিব আৰু কোনো ধৰণৰ ফাংগাছ প্ৰব্লেমৰ অসুবিধা আমাৰ নহয় তে এইটোৰ জৰিয়তে আমি কি কৰিব পাৰোঁ আমি ৰাসায়নিক ব্যৱহাৰ নকৰাক আমি জৈৱিক পদ্ধতিৰ জৰিয়তে আমি এবিধ বায়'পেষ্টিচাইড বা আমি কীট পতংগ মৰা এটা ঔষধ তৈয়াৰ কৰি ল'ব পাৰোঁ যে বন্ধু বান্ধৱীসকল আপোনালোকে প্ৰত্যেকেই ঘৰত যাৰ গৰু নাইও বেলেগৰ পৰা গৰু পেচাবটো আনি এইটো কাম কৰক আৰু এইটো প্ৰায় এসপ্তাহ পিছত আমাৰ এনেকুৱা ৰূপ ল'ব এইটো দেখিছে বটলত আমাৰ এনেকুৱাকৈ আমি চেকি লোৱাৰ পিছত এনেকুৱা হৈছে কলা হৈ গৈছে একদম নিমটো আৰু এইটো এটা বহুত ডাঙৰ মেডিচিন এইটোৰে আমি কি কৰিব পাৰোঁ বিভিন্ন খেতিত আমি ইউজ কৰিব পাৰোঁ মই আপোনালোকক এটা দেখাই দিম কেনেকৈ আমি খেতিত ইউজ কৰিব লাগে আমি সাধাৰণতে আমি এটা স্প্ৰে মেচিন যদি আমি যদি বটল লওঁ তেতিয়া সেই স্প্ৰে বটলটোতে আমি পাতত যদি আমি স্প্ৰে কৰোঁ ধৰি লৈছোঁ যে আমাৰ এইটো পুলি এই পুলিটোত যদি আমি কি কৰিব পাৰোঁ ইয়াত ধৰক আমি প্ৰায় এইটো নিয়ম আছে যে পুলিটো ৰোৱাৰ পিছত 15 দিনমান পিছত যেতিয়া আমাৰ ইয়াত প্ৰতি 15 দিনৰ মূৰে মূৰে স্প্ৰে কৰিব লাগে আৰু বিশেষকৈ পাতৰ তলত বা ফুলৰ আগত যেতিয়া আমি স্প্ৰে কৰিম তেতিয়া কি হ'ব যে ইয়াত থকা বীজাণু বা আমাৰ পোক পতংগৰ পৰিমাণটো হ্ৰাস হ'ব আৰু ইয়াত যিটো কণী পাৰিব পোক পতংগই সেইটো বস্তু ডেমেজ হৈ যাব সেই বন্ধু বান্ধৱীসকল আপোনালোকে প্ৰত্যেকেই এইটো কাম কৰক আৰু এইটো বনাই ফেলে নিজে ঘৰৰ খেতিত যিকোনো খেতিত আপোনালোকে দিব পাৰে আলুৰ খেতি কৰি আছে ধান খেতি কৰি আছে যিকোনো খেতিত এইটো ব্যৱহাৰ কৰিব পাৰে আৰু ইয়াৰ লগতে আমি ৰাসায়নিক সাৰৰ পৰা দূৰত থাকি কেনেকৈ আমাৰ জীৱনটো সুৰক্ষিত কৰিব পাৰোঁ সমাজক সুৰক্ষিত কৰিব পাৰোঁ এই ধৰণে আনকো ব্যৱহাৰ কৰিবলৈ উৎসাহিত কৰক বন্ধু বান্ধৱীসকল যদি ভিডিঅ'টো ভাল পাইছে তেতিয়াহ'লে প্লিজ লাইক শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিব আৰু মোক কমেণ্ট বক্সত জনাব কিবা অসুবিধা থাকিলে আপোনালোকে তাত মোক কুৱেশ্যন কৰিব পাৰে আৰু এইটো ফ'ল' কৰক আৰু মোৰ আন ভিডিঅ' আছে সেইবিলাকো চাওক আৰু যদি আপোনালোকৰ অনুগ্ৰহ থাকে কিবা আৰু বনাবৰ কাৰণে তে নিশ্চয় মোক জনাব ধন্যবাদ